Hello everyone, আপোনালোক সকলোকে মোৰ মেড উইথ লাভ এণ্ড স্মাইল চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে জুলাই। মই এটা সৰু আপডেট দিবলৈ আচলতে ভিডিঅ'টো কৰিলোঁ। এতিয়া সময় গধূলি 8টা বাজিছে। কাইলৈ 31 জুলাইত মোৰ বাৰ্থডেনো কি আৰু আজিকালিনো আৰু বাৰ্থডে কি চেলিব্ৰেট কৰিম আৰু মাক সোধোঁ। কিন্তু হ'লেও আৰু এইবিলাক সৰু সৰু কিছুমান অকেজনত অলপ কিবা এটা কৰিলে অলপ মনটো ভাল লাগে, নিজৰ মনটো ভাল লাগে। তো মই সেইকাৰণে মানে তেখেতক ক'লোঁ যে মই আজি ফাৰ্ষ্ট টাইম আজি মই এটা আইচিং কেক বনাইছোঁ। মই সেইকাৰণে আপোনালোকক এটা সৰু আপডেট দিব বিচাৰিছোঁ যে মানে মই এটা আইচিং কেক বনাইছোঁ। কেকটো খাবলৈ কেনেকুৱা হৈছে নাজানো। তেখেতক মই ক'লোঁ যে আজি কেক নানিবা, এনেই মানে আমি এনেই আৰু ধৰক অকেজনেলি মোৰ বাৰ্থডে, তেখেতৰ বাৰ্থডে বা এনিভাৰ্চেৰিত পাৰিলে কেক কাটোঁ আৰু কেতিয়াবা যদি মানে ধৰক সময় সুবিধা মিলে। যোৱাবাৰটো তেনেকুৱা হোৱাই নাছিলে কাৰণ যোৱাবাৰ লকডাউনতে গৈছিলে সকলোবোৰ। তো এইবাৰ মানে আৰু আগতে ৰুহি জন্ম হোৱাৰ আগতো অলপ চেলিব্ৰেটবিলাক কৰিছিলোঁ, যিহেতু বন্ধ চন্ধ ইমান নাছিলে। কিন্তু এতিয়া লকডাউনৰ কাৰণে ক'ত আপুনি মানে এইবিলাক চেলিব্ৰেট কৰিবলৈ মনো নাযায় বাৰু যি কি নহওক। সেইকাৰণে মই তেখেতক ক'লোঁ যে তুমি মানে কেক বাহিৰৰ পৰা অৰ্ডাৰ দিব নালাগে, আজি মই এটা আইচিং কেক ট্ৰাই কৰিম। একচুৱেলি আইচিং কেকটো ট্ৰাই কৰা এটা মেইন আজি মই নিজৰ বাৰ্থডে বুলি আচলতে মই কেকটো বনোৱাৰ কোনো উদ্দেশ্য নাছিল। কিন্তু মানে কি এটা কাৰণে মই কৰিলোঁ, তাৰমানে মই তেখেতক একচুৱেলি ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। তেখেতৰ বাৰ্থডে আহি আছে আগষ্টৰ 11 তাৰিখে, ঠিক আছে। তো মই ভাবিছিলোঁ যে তেখেতৰ বাৰ্থডেত মই এটা ছাৰপ্ৰাইজ দিম আৰু মই তেখেতক এটা ধুনীয়া আইচিং কেক বনাই দিম। কিন্তু মই আচলতে মানে অলপ নাৰ্ভাছো কৰিছোঁ, কাৰণ প্ৰথম যদি মই তেখেতৰ কেকটোৱে বনাওঁ আৰু যদি কেকটো যদি ভাল নহয় তেতিয়াতো ধৰকচোন মোৰ নিজৰো বেয়া লাগিব। সেইকাৰণে মই ভাবিলোঁ যে নাই, আজি মানে যেনে হ'লেও এটা মানে বনাই চাওঁ, ট্ৰাই কৰি চাওঁ। কাৰণ আইচিং কেকবোৰ ধৰক একদম এনেই বিনা অকেজনেলি বনাবও মন নাযায় আৰু ইমান আমি নাখাওঁ বা খোৱাও নহয় বা ৰুহিও ইমান নাখায় বা ময়ো ইমান নাখাওঁ, তেখেতেও ইমান নাখায়। মই এনেও মিঠাই ইমান ভালো নাপাওঁ বাৰু। তো সেইকাৰণে মানে তেখেতেও অফিচত বিজি থাকে, তো ইমান মানে খোৱাই নহয়। তো সেইকাৰণে মানে ধৰক এনেই আইচিং কেক এটা বনাবলৈও মন নাযায়। তো সেইকাৰণে মানে মই ভাবিলোঁ যে তেখেতৰ বাৰ্থডেত মোৰ ছাৰপ্ৰাইজ ৰুহিয়ে অলপ চিঞৰি আছিলে। তো সেইকাৰণে মই ভাবিলোঁ যে মোৰ বাৰ্থডেত এবাৰ ট্ৰাই কৰি চাওঁ। তো কেকটো মই বনালোঁ। যদি আপোনালোকৰ কেকটো মই সেইকাৰণে আপোনালোকক এবাৰ দেখুৱাইছোঁ, কেনেকুৱা লাগিছে ক'বচোন দেই। ঠিক আছে, কেকটো চাওঁ আৰু এইয়া চাওকচোন কেকটো কেনেকুৱা হৈছে বাৰু। মোৰ ভালেই লাগিছে, মানে ফাৰ্ষ্ট টাইম হিচাপে মই নিজে ছেটিছফাইড বাৰু। বাকী নাজানো আৰু নিজৰ বাৰ্থডে কেক নিজেই বনাইছোঁ। আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাবচোন কেনেকুৱা হৈছে। আৰু ৰেচিপিটো যদি লাগে তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব হা, মই আপোনালোকক এইটো দিম, কাৰণ মই ৰেকৰ্ড কৰি থৈছোঁ অলৰেডি। চ' ফাৰ্ষ্ট টাইম হ'লে এনেকুৱাই হয় দিয়কচোন, আৰু যিমান ট্ৰাই কৰোঁ সিমানেই ভাল হ'ব। প্ৰেক্টিছ মেক্স পাৰফেক্ট। চ' প্ৰেক্টিছ কৰি থাকিম আৰু আপোনালোককো দেখুৱাই থাকিম কেনেদৰে বনাব পাৰি। একেবাৰে ইজি বনাবলৈ। মই যদি পাৰিছোঁ আপোনালোকতো পাৰিব। কেনেকুৱা লাগিছে বাৰু কেকটো? মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। বহুত পাৰফেক্ট হোৱা নাই, কিন্তু আশা কৰিছোঁ যে টেষ্টটো যাতে ভাল হওক খাবলৈ। আৰু বাকী মানে সেয়াই, কেকটো এতিয়া কেনেকুৱা হৈছে কি নাই একো গম নাপাওঁ। আইচিংটো মানে মোৰ লাগিছে যে পাৰফেক্ট হৈছে নিচিনা, ঠিক ঠাক হৈছে নিচিনা লাগিছে। বাকী মানে মই খাই ক'ম বাৰু আপোনালোকক কেনেকুৱা জনাম। 12টা বজাতে কাটিম আৰু ৰুহিয়ে ইফালে কেকটো দেখি কৈ আছে হেপী বাৰ্থডে আৰু তাইক কেক কাটিব লাগে। তো মই কৈছোঁ তাইক তুমিয়ে কাটিবা, খালি 12টা বজাত কাটিম আৰু। তো সেইকাৰণে মই আপোনালোকক বোলো কেকটো দেখুৱাওঁ। ৰেচিপিটো মই ৰেকৰ্ড কৰি থৈছোঁ, যদি আপোনালোকক লাগে বুলি কয় তেতিয়াহ'লে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু এনেই ফাৰ্ষ্ট কেক হিচাপে কেনেকুৱা হৈছে আপোনালোকে মোক এবাৰ জনাব হা, কমেণ্ট কৰি। তো ঠিক আছে, তেতিয়াহ'লে 12টা বজাত লগ পাম কেক কাটিঙৰ সময়ত, আৰু মই খাই জনাম আপোনালোকক কেনেকুৱা লাগিলে। হেল্ল' এভৰিৱান, এতিয়া 12টা বাজিলে। ভাবিলোঁ কেকটো কাটি লওঁ আৰু সোনকালে টোপনিও ধৰিছে, সোনকালে কেকটো কাটি লওঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি কেক চেক কাটি আজৰি হ'লোঁ। এতিয়া ৰাতি 12:30 হ'বলৈ হ'ল। এতিয়া আমি শুবলৈ যাওঁ। কেকটো খাবলৈ ভাল হৈছিলে। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আৰু কাইলৈও কি কৰিম বহুত বিশেষ প্লান নাই, কাৰণ এখেতৰ অফিচ আছে। তো কাইলৈ কি কৰিম কি নকৰিম, ৰেকৰ্ড কৰোঁ নকৰোঁ নাজানো। যদি ৰেকৰ্ড কৰোঁ জৰুৰ দেখুৱাম আপোনালোকক। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লগ পাম। বাই।